বিশেষকৈ মিচিং জনগোষ্ঠী মিচিং ৰাইজক আমি আহ্বান জনাব বিচাৰোঁ, ধৈৰ্য ধৰক, দেওবাৰে নহ'লে সোমবাৰে হ'ব, আমাৰ দৃঢ় বিশ্বাস হ'ব। কিন্তু নহয়, আমি ধৈৰ্যৰে ইমান বছৰ আজি 30-40 বছৰ ধৰি জাতীয় সংগঠনে মিচিং জাতীয় সংগঠনে আমি আন্দোলন গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ। আন্দোলন ৰাজপথত জিন্দাবাদ মুৰ্দাবাদ কৰি হৈ হাল্লা কৰি থকাটোকেই যদি আন্দোলন বুলি বুজায়, তেনেকে ধৰণে ভাবা লোক কিছু আছে। কিন্তু গভৰ্ণমেণ্টৰ লগত থাকি আলোচনা কৰি এটা আলোচনাৰ প্ৰক্ৰিয়া থাকে, ৰাজপথৰ আন্দোলনৰ পিছৰ পৰ্যায় থাকে, এটা গভৰ্ণমেণ্টৰ লগত আলোচনা থাকে, আৰু সেই আলোচনা প্ৰক্ৰিয়া কেতিয়াবা আৰম্ভ হৈছে। সেইকাৰণে আমি দেখি আছে কেনেকে অগ্ৰগতি লাভ কৰি আহিছে। এইটো এদিনৰ ভিতৰতে নহয়, ভিতৰুৱাকে আমাৰ বহুতখিনি কাম আগবাঢ়ি আছে, সেইটো বহুতে নাজানে। যেতিয়ালৈকে যেনেকে আমি আলি আই লৃগাংটোক লৈ বহুতবাৰ চৰকাৰৰ লগত আলোচনা বিলোচনা চলি এতিয়া এটা ইয়াৰ কালমিনেশ্যন আহিছে, ঠিক তেনেকেই 6th শিডিউল ইছ্যু মিৰি মিচিঙৰ ইছ্যু 29ৰ ভিতৰতে ইয়াৰ এটা সমাপ্তি ঘটিব বুলি আমাৰ বিশ্বাস আছে এই চৰকাৰত, আৰু দৃঢ়ভাৱে বিশ্বাস আছে। কাৰণ আমি ডক্টৰ অনুজ পেগুৰ দৰে এজন নেতৃত্ব পাইছোঁ, ভুৱন পেগুৰ দৰে, আৰু আমাৰ এইবাৰ সকলো ইউনাইট নৱদলৰ পৰা আৰম্ভ কৰি ভুৱন গামৰ পৰা আদি কৰি, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আপোনালোকে লক্ষ্য কৰিছে আমি প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি মিচিং অঞ্চলত কেইবাবাৰো অৱতৰণ কৰাইছোঁ, আদৰণি জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্বৰ পৰা আদি কৰি আমাৰ অমিত শ্বাহক, তেখেতসকলক আমাৰ মিচিং বেল্টত আমি আদৰণি জনাইছোঁ। সেইকাৰণে যে আমাৰ সমাজখন চিনি পাওক, আমাৰ অঞ্চলবোৰ চাওক, গতিকে তেখেতসকলক নতুনকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। দিল্লীত এতিয়া মিচিং জাতি কোন, মিচিং অসমৰ কি হয়, সেইটো যে এতিয়া আৰু চিনাকি দিয়াৰ প্ৰয়োজন নাই। গতিকে আলোচনা প্ৰক্ৰিয়া চলি আছে, খুব ক্ষীপ্ৰ গতিত চলি আছে, আৰু 6th শিডিউলটোতো এনেকে হঠাৎ একে ৰাতিয়ে দি দিয়া বিষয় নহয়, চলি আছে, আৰু খুব সোনকালে ইয়াৰ সমাধান ওলাব। ইয়াত কেনেকে ধৰণৰ হ'ব, কি হ'ব, এইবোৰ ষ্ট্ৰাকচাৰ মডেল তৈয়াৰ কৰি থকা হৈছে। এইবোৰ আলোচনা বিলোচনা চৰ্চা চলি আছে, সঘনাই আলোচনা হৈ আছে, আৰু প্ৰতিটো আলোচনাকেতো আমি আৰু ইয়াতে মিডিয়াত বা হাইলাইট কৰি থকাৰ কোনো প্ৰয়োজন নাই। অনুভৱ আমাৰ দীৰ্ঘদিনীয়া দাবী, আলি আই লৃগাঙক গোটেই অসমত ধুবুৰীৰ পৰা শদিয়ালৈকে বন্ধ দিব লাগে বুলিতো এদিনীয়া দাবী নহয়, এইটো যোৱা 40 বছৰ ধৰি এই দাবী গণতান্ত্ৰিক দাবী হৈ আহিছিলে, কিন্তু কোনো চৰকাৰে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাছিলে। আৰু আমাৰ TMPK MMK নিমেকাবাং মিচিং জাতীয় সংগঠন বা আনেকাবাঙৰ দাবী, সেইটোৰ প্ৰতি আৰু মিচিং জনগণৰ দাবীৰ প্ৰতি সন্মান জনাই আমাৰ বৰ্তমান অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তিশালী পদক্ষেপত, আৰু আমাৰ ডক্টৰ অনুজ পেগু আমাৰ বিধায়ক, তেখেতসকলৰ বলিষ্ঠ চেষ্টাত আলি আই লৃগাঙৰ এই সদ্যহতে যোৱা কালি আমি শুনিবলৈ পাইছোঁ অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তাৰ কাৰণে আমাৰ বহুত অসম চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি আমি বহুত মিচিং ৰাইজৰ হৈ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি আদৰণি জনাইছোঁ। আৰু আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা প্ৰথমে আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ সেই দাবীটো উচিত সময়ত উচিত পদক্ষেপ আৰু উচিত সময়ত দাবী তোলাৰ কাৰণে আমাৰ অসম চৰকাৰে এইখিনি সিদ্ধান্ত লৈছে। গতিকে আমি বহুত ধন্যবাদ। আৰু আমাৰ শদিয়াৰ পৰা একদম বুৰৈলৈকে আমাৰ অন্যান্য গোটেই পৃথিৱীত যিমান মিচিং মানুহ আছে সকলো ফালৰ পৰা ফোনৰ ওপৰত ফোন সকলো ধন্যবাদ জ্ঞাপন কৰিছে। আৰু সেইকাৰণে আমি খুব ফূৰ্তিত আছো। এতিয়া আমাৰ এটা দায়িত্ব হৈছে, চৰকাৰে যিহেতু স্বীকৃতি প্ৰদান কৰিছে, অনাগত দিনত অহা বছৰৰ পৰা আমি আলি আই লৃগাং খুব ধুনীয়াকে নিয়াৰিকে পাতিব লাগিব। যিহেতু এইটো আমাৰ সংস্কৃতি, আমাৰ জীৱন মিচিংসকলৰ জীৱন শৈলীৰ ওপৰত জড়িত, গতিকে খুব ধুনীয়াকে পাতিম অহা বছৰৰ পৰা, আৰু ভালকে পাতিম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।